নমস্কাৰ, মই নীতিশ তালুকদাৰে মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তাৰমানে কি হ'ল, অলপমান আগতে 5 মিনিটমান আগতে এখন কিতাপ পঢ়ি আছিলোঁ। কিতাপখনত দিছিল আমাৰ ৰংঘৰটো কেনেকৈ সাজিছে বা কি কি বস্তু দি সাজিছে। যেতিয়া মই মানে কিতাপখন পঢ়িলোঁ, মোৰ মনলৈ এটা ভাৱ আহিল। তাৰমানে মই এই কথাটো আজি মানে মই ইউটিউবৰ যোগেদি গোটেইকে জনাই দিওঁ। তাৰমানে মই আজি কিতাপৰ যোগেদি গম পাইছোঁ, হয়তো কোনোবা এনেকুৱা কিতাপ নপঢ়িবও পাৰে বা নাপাবও পাৰে। ঠিক আছে, মই ইউটিউবৰ যোগেদি গোটেই অসমক বা গোটেই পৃথিৱীখনকে জনাই দিওঁ। জানিলেও জানিব, নাজানিলেও নতুন কথা এটা শিকিব। তো আৰু বেছি কথা নাপাতো, আমাৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰিম। আজিৰ আমাৰ মূল কথাখিনি হৈছে কি, আমাৰ ৰংঘৰটো কেনেকৈ সাজিছিল, ইমান বছৰ যি ভালে আছে বা কেনেকৈ কি বস্তু দি সাজিছিল। তাৰমানে কি, প্ৰথম কথা আপোনালোকক এটা মই কওঁ, বৰ্তমান আমাৰ এতিয়া চিমেণ্ট, বালি, ইটা, শিল এইগিলাখনেদি ঘৰগিলা বান্ধে যদিও ঘৰটো কিমান বছৰ মানে ঠিক থাকে আমি সঠিককৈ ক'ব নোৱাৰোঁ। আৰু ঘৰটো এনেও 10 বছৰমান যোৱাৰ পাছত লাহে লাহে মাজেদি ফাট মেলবা ধৰে কিবা কিবি। কিন্তু আজি ৰংঘৰ আজি ইমান বছৰ হ'ল, এই 1700 চনতে বনাইছিল নেকি, মই সঠিককৈ নাজানো। তাৰপিছত তাজমহল বা আমাৰ কাৰেংঘৰ ইমান বছৰ হ'ল, ইমান শ বছৰ হ'ল, কিন্তু একো মানে হিৰিং তিৰিং হোৱা নাই, একো গণ্ডগোল হোৱা নাই। এইবোৰ কেনেকৈ বনাইছিল আজি আপোনালোকক মই সেই বিষয়ে জনাম। তো তাৰ আগতে মই কৈ দিওঁ, আমাৰ ৰংঘৰটো যি আছিল, আমাৰ ৰংঘৰটো প্ৰথমতে এনেকুৱা পাকা বা এনেকুৱা নাছিলতো। আগতে আছিল এইটো বাঁহেৰে নিৰ্মিত, বাঁহেৰে এটা ৰংঘৰ বান্ধি থৈ দিছিল, আৰু সেইটো দুতলীয়া নাছিল। আমাৰ এনে ৰংঘৰটো দুতলীয়া, এইটো আমি 2 তালা বুলি কওঁ কথিতত। আগতে 1 তালাৰ ৰংঘৰ এটা বান্ধি থৈ দিছিল, আৰু সেইটো ব্যৱহাৰ কৰিছিল ৰজাই খেল ধেমালি বা বিহু চিহু ইত্যাদি তলত নাচি থাকে বা খেল ধেমালি চলি থাকে, চাই থাকে। এই বাঁহেদি নিৰ্মিতটো তাৰমানে আগতে এই ব্যৱহাৰ জনা নাছিল, ইটাৰ ব্যৱহাৰ জনা নাছিল, সেইকাৰণে বাঁহেদি নিৰ্মাণ কৰিছিল। তাৰপাছত কোনোবা এটা জনগোষ্ঠী, চুতীয়াই হ'ল নে কছাৰী হ'ল মই সঠিককৈ নাজানো যেতিয়া নকওঁ, তাৰে এটা জনগোষ্ঠী যেতিয়া ইটাৰ ব্যৱহাৰ পোনপ্ৰথমে কৰিলে, আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এইটো দেখা পালে, আৰু দেখা পাই এই ৰংঘৰটোক অলপ উন্নত কৰিবলৈ চেষ্টা কৰিলে। তাৰমানে বাঁহৰ ৰংঘৰটো অলপ পাকা কৰি অলপ বেলেগ ধৰণৰ কৰিবলৈ চেষ্টা কৰিলে। তো মিস্ত্ৰী লগাই সেইটো পাক্কা কৰি দিলে। তাৰপিছত প্ৰমত্ত সিংহই ভাবিলে এইটোতো এতলীয়া হ'লে অলপ যেনেকুৱা হ'ব, এটা দুতলীয়া ষ্টাইল কৰোঁ। দুতলীয়া ষ্টাইলত ৰংঘৰটো বনালে, আৰু সেই ৰংঘৰটো বনোৱাৰ মূল উদ্দেশ্য ওপৰ তলাত বহি ৰজাই তলত চলি থকা খেল ধেমালি উপভোগ কৰিব বা বিভিন্ন বস্তু তেনেকুৱা তাতে বা বিহু তলত নাচি থাকিব, ৰজাই উপভোগ কৰিব, এনেকুৱা উদ্দেশ্যত ৰংঘৰটো বনাইছিল। কিন্তু এই ৰংঘৰটো কেনেকৈ বনাইছিল এইটোহে হৈছে আমাৰ যি মূল টপিক। আমাৰ ঘৰবোৰ বনালে শলকান্তে বা 10-20 বছৰ পাছত মানে অলপ নষ্ট হয়। তো ৰংঘৰটো কিহেৰে বনাইছিল? ৰংঘৰটো কোনো চিমেণ্ট বা শিল বালি ইত্যাদি বা আজিৰ যুগত পোৱা বস্তুৰে বনোৱা নাছিল, সম্পূৰ্ণ প্ৰাকৃতিক আছিল। তাত কি কি ব্যৱহাৰ কৰিছিল আমি সেইটোহে জানিব লাগিব। তাত ব্যৱহাৰ কৰিছিল আমি নিতৌ লাৰি থকা, চাই থকা এইবিলাক বস্তু। অৰ্থাৎ তাত ব্যৱহাৰ কৰিছিল হাঁহৰ কণী, মই বাৰু কিতাপখনতে চাই কৈ আছোঁ, মিঠাতেল, ধূনা, গুড়, বৰালি মাছ, আমাৰ এইটো কথিতত বাল্লি মাছ বুলি কয়, বৰালি মাছটো বৰপেটা চাইডত বাল্লি মাছ বুলি কয়। তাৰপিছত চূণ, শণ, মাটিমাহ, বৰা চাউলৰ কৰাই গুড়ি ইত্যাদি মিক্স কৰি দিছিল। তাৰমানে আমাৰ ঘৰ বান্ধিলে যেনেকৈ এই আমাৰ বালা, শিল, চিমেণ্ট চব মিক্স কৰি এটা মছলা বনোৱা বুলি কওঁ, ঠিক তেনেদৰে তাত বৰালি মাছ, আমাৰ বৰপেটা চাইডতো বাল্লি মাছ বুলি কয়, বৰা চাউলৰ কৰাই গুড়ি, আমাৰ ইফালে এইটো কাৰে বুলি কয়, কৰাই গুড়ি, মাহ কাৰৈ এইটোক কয় কাৰে। তাৰপিছত ধূনা, তাৰপিছত শণ আৰু হাঁহৰ কণী, এইবিলাক চব বস্তু তাৰমানে মিহলাই দি এটা মিশ্ৰণ বনাইছিল। আৰু সেই বস্তুটো দি কি হয়, মানে আঠাটো অলপ জব্দিকৈ খায়। এই আঠাটো জব্দিকৈ খোৱা বুলি গম পাই এনেকুৱাকৈ আমাৰ ৰংঘৰটো সাজিছিল। এইটোৱে হৈছিল ৰংঘৰ বনোৱাৰ মূল মানে যিটো আমাৰ মছলা, এই মছলাটো।
তেতিয়াও ইটা আছিল তাৰমানে আগতে ইটাটো অলপ বেলেগ ষ্টাইলত বনাইছিল হয়তো তাজমহল বা হুমায়ুন টম্ব এনেকুৱা বস্তু এনেকুৱা বস্তু দিয়ে বনাইছিল এনেকুৱা মছলাই দিয়ে বনাইছিল বেলেগো হ'ব পাৰে মই সঠিককৈ নাজানো কিন্তু ৰংঘৰৰ যিহেতু মই কিতাপখনত পালোঁ গতিকে আপোনালোকক মই এইটো জনাই দিলোঁ যদি আপোনালোকে এইটো কোনো নজনা কথা শিকিলে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰি দিব আৰু আনলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধুবৰ্গই জানিব পাৰে যে এই নজনা কথাটো নতুনকৈ শিকিব পাৰে ইয়াৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা একদম ধুনীয়া ধুনীয়া আৰু মানে মজাৰ কথাবোৰ জানি থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ